বহিৰাগত শিল্পী তথা মৰ্মিতা মিত্ৰক লৈ বিশেষ মন্তব্য আগবঢ়ালে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহুটি নিচেই কাষত। ইতিমধ্যে বিহুৰ বাবে সকলো জনপ্ৰিয় ন-পুৰণি কণ্ঠশিল্পী সাজু হৈ উঠিছে। বিহুৰ প্ৰস্তুতিৰ সময়তে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই বহিৰাগত শিল্পী তথা মৰ্মিতা মিত্ৰক লৈ আগবঢ়ালে এক বিশেষ মন্তব্য। দীপলিনা ডেকাই জনায় যে বাহিৰা মানুহ কোনোবাই আহি যদি আমাৰ সংস্কৃতি আঁকোৱালি লৈছে তেন্তে এইটো এটা খুব ভাল লগা কথা। অসমীয়াই বহিৰাগত শিল্পীক আঁকোৱালি লোৱাক লৈ কি ক'লে দীপলিনা ডেকাই, এবাৰ তেওঁৰ মুখেৰেই শুনোচোন আহক। আচলতে মই এইটোৱে ক'ব লগা যে শিল্পী শব্দটো ক'ব নাযাওঁ, এই গায়ক গায়িকা হওক বা অভিনেতা অভিনেত্ৰী হওক, সেইটো এটা কলা হয় আৰু ইয়াতে কোনো আচলতে বিভাগ নাথাকে যে অমুকৰ শিল্পী তমুকৰ শিল্পীক আহিব দিব নালাগে। আচলতে যোগ্য ভোগ্য বসুন্ধৰা বুলি এষাৰ কথা আছে। কোনোবাই ভাল পাৰফৰ্ম কৰিছে, কোনোবাই ভাল গাইছে, কোনোবাই ভাল অভিনয় কৰিছে, আমি সেইখিনি আঁকোৱালি ল'মেই। আৰু কোনোবাই যদি আহি পেলাই আমাৰ ভাষা আমাৰ সংস্কৃতি আঁকোৱালি লৈছে, সেয়া আচলতে মই ভাবোঁ যে খুব ভাল কথা। আমি আচলতে গৌৰৱ কৰিব লাগে, আমি এনকাৰেজ কৰিব লাগে। ইমান সংস্কৃতি আঁকোৱালি লৈ পেলাই যে আগবাঢ়ি আহিছে, সেইটো খুব ভাল লগা কথা। সেইটো মই যথেষ্ট পৰিমাণে ছাপৰ্ট কৰোঁ আৰু সমৰ্থন আছে। কিন্তু ঠিক একেখিনি কথাতে মই আৰু এটা কথা যোগদান কৰিব বিচাৰিছোঁ যে যেতিয়া কোনোবা এটা ভাষা আমি গাবলৈ চেষ্টা কৰোঁ, মই যোৱা বছৰ আচলতে মালায়ালম গান গাইছিলোঁ, বেংগলী গান গাইছিলোঁ আৰু কেইবাটাও ভাষাৰ গান গাইছোঁ। তেতিয়া আচলতে আমাৰ মনত এটা কথা ঠিক ৰাখিব লাগিব যে সেই ভাষাটো আমি ভালকৈ আয়ত্ত কৰিব লাগিব। গতিকে এই কথাবিলাক নহ'লে নিম্নখিনিত আমাৰ থলুৱা মানুহখিনিক কেতিয়াবা আঘাত পেলায়। গতিকে সেইখিনি কথা মানি চলি যদি সকলোৱে আগবাঢ়ি আহে আমাৰ কাৰণে ভাল কথা। আৰু সেইটো সদায়